সাহিত্যিক তথা সমাজকৰ্মী নুমলীগড় হাইস্কুলৰ প্ৰধান শিক্ষক মহেন শইকীয়াদেৱৰ নৱম সংখ্যক গ্ৰন্থ উন্মোচন। বিদ্যালয়ৰ মূল্যবোধ শিক্ষা আৰু COVID-19 নিয়মাৱলীৰ ওপৰত তেখেতৰ এটি গ্ৰন্থ উন্মোচন কৰা হয় তেখেতৰ বাসগৃহ তেখেতৰ মাতৃৰ দ্বাৰা। মহেন শইকীয়াদেৱৰ সাহিত্যিক অনুপ্ৰেৰণা সকলোৰে বাবে অনুকৰণীয়। তেখেতে যিখিনি কিতাপ লিখে সদায় ৰাজ্যৰ উপকাৰ হিতাৰ্থে তেখেতে কিতাপবোৰ লিখে। মহেন শইকীয়াদেৱে কেইবাখনো কিতাপ লিখিছে। তাৰে ভিতৰত নুমলীগড় দেওপাহাৰ, ধাৰাপাত, শিশুসকলৰ বাবে গণিতৰ ওপৰত, আইদেউ সন্দিকৈ, চিনেমা জগতৰ প্ৰথম নায়িকা জয়মতী মুভিত চিনেমাত অভিনয় কৰোঁতা আইদেউ সন্দিকৈৰ ওপৰত তেখেতে কিতাপ লিখিছে। তাৰপিছত তেখেতৰ কবিতা পুথিও আছে। মুঠতে মহেন শইকীয়াদেৱ এজন সুসাহিত্যিক, গতিকে তেখেতৰ সাহিত্যৰাজিক আমি শ্ৰদ্ধা কৰা আৰু গৌৰৱ কৰা উচিত। তেখেতৰ দ্বাৰা সৃষ্টি হোৱা সাহিত্যৰাজিয়ে যাতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি তোলে, এয়াই আমাৰ কামনা থাকিল। মহেন শইকীয়াদেৱৰ সাহিত্য চৰ্চা এনেদৰে সদায় বিদ্যুৎ থাকক আৰু তেখেতৰ সাহিত্য চৰ্চাৰ যোগেদি নতুন নতুন গ্ৰন্থ উন্মোচন হওক, এয়া আমাৰ বিশেষ মনোকামনা। আৰু তেখেত সদায় সুস্বাস্থ্যৱান আৰু দীৰ্ঘায়ু হওক বুলি ঈশ্বৰৰ ওচৰত সৰল প্ৰাৰ্থনা। পৰিয়ালৰ অন্যতম জ্যেষ্ঠ মোনা শইকীয়াদেৱ, পৰিয়ালৰ আন এজন জ্যেষ্ঠ দুলল শইকীয়াদেৱ, ভাতৃসমূহ সাংবাদিক যথাক্ৰমে ৰিণ্টু বৰাদেৱ, চন্দন বৰাদেৱ আৰু সাগৰ হাজৰিকাদেৱ। আৰু এই ঐতিহাসিক ক্ষণত ইয়াত সমবেত আমাৰ সুধীবৃন্দ সকলোলৈকে আমি পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি আৰম্ভণিতে কৈছোঁ যে বাতৰি আজি এক ইতিহাসৰ হ'বলৈ গৈ আছে। এইবাবেই যে ইতিমধ্যে কৰোনা মহামাৰীৰ ত্ৰাসত সমগ্ৰ বিশ্ব কম্পমান হৈ থকা সময়তে এই কৰোনা মহামাৰীৰ সময়খিনি যথাযথভাৱে ব্যৱহাৰ কৰি মহেন শইকীয়াদেৱে এখন গ্ৰন্থ সৃষ্টি কৰি উলিয়াইছে। আমি আপাহতে আপোনালোকক অৱগত কৰিবলৈ আনন্দ পাইছোঁ যে এই লেখকে ইতিমধ্যে সময়ৰ দস্তাবেজ, আইদেউ সন্দিকৈ, জোনা, জ্ঞানকোষ, নুমলীগড়, দেওপাহাৰ আদিকে ধৰি ছখন ইতিমধ্যে গ্ৰন্থ প্ৰস্তুত কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে। শেহতীয়াকৈ ক'ভিড কালত আমি উল্লেখ কৰিছোঁৱেই, ক'ভিড কালতো তেখেতে এখনি গ্ৰন্থ ইতিমধ্যে প্ৰস্তুত কৰি ছপাশালৰ পৰা ইতিমধ্যে উলিয়াই পাঠকৰ হাতত তুলি দিবলৈ প্ৰয়াস কৰিছে। আৰু আজি সেই গ্ৰন্থখনৰে শুভাৰম্ভ হ'ব, শুভ উন্মোচনী হ'ব। আমি গ্ৰন্থ উন্মোচনী অনুষ্ঠান আৰম্ভ কৰাৰ মুহূৰ্তত পৰিয়ালৰ তৰফৰ পৰা আৰু আমাৰ শুভাকাংক্ষীসকলৰ হৈ লেখক মহেন শইকীয়াদেৱক এখনি গামোচাৰ আদৰণি জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কমেণ্ট বক্সত কিবা কৰিবলগীয়া থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ৰঙা বটন দবাই বেল আইকন দবাই মেলি আপুনি নতুন
ন'টিফিকেশ্যন প্ৰাপ্ত কৰিব প্ৰতিটো ভিডিঅ'ৰ মোৰ প্ৰথমতে আপোনাৰ মোবাইলত যাব